বান্ধৱীসকল, আজি আকৌ লগ পালোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি যাম ঘৰত, তো বিহু বুলি ঘৰৰ পৰা আহোঁ, পূৰা বজাৰ চজাৰ কৰি লৈছোঁ আৰু। তো চাই থাকোঁ, কাকু পূৰা গ'লে বাপেকৰ লগত গাড়ী ওলাবৰ কাৰণে। ভাবিলোঁ এটা ভিডিঅ' আৰম্ভ কৰোঁ, কাৰণ ভিডিঅ' দি থাকিলে ভাল চেনেলটোৰ কাৰণে। তো এয়া কাকু, তো চাই থাকক। একদম চিম্পলত ওলাইছোঁ, খোপা এটা মাৰি লৈছোঁ, গৰম সেইকাৰণে। তো কাকুক দেখুৱাই চাই থাকক। কাকু পূৰা ৰেডি। হেপ্পী বিহু বাইদেউ, হেপ্পী বিহু বাইদেউ। নকয় পাপাই, তো যিয়ে নহওক আমিয়ে কৈ দিলোঁ হেপ্পী বিহু। আৰু আজি 2 তাৰিখ, কালিতো 1 তাৰিখ গ'ল। এইটো ভিডিঅ' 2দিনমান দেৰিকৈ দিম চাগে। তো গেট খুলিব যাওঁ। এয়া কাকু আগত বহে, আজিকালি সিদিনা কৈছিলে, পিছত সি নবহে। তো ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পায়ে আমি সকলোৱে মেলত বহি গ'লোঁ। এফালে ভাইটি, এফালে দেউতা, এফালে কাকু। আমি সকলোৱে পূৰা মেল মাৰি আছোঁ বহি কিনে। এফালে আমাৰ মামা আইতা, এফালে ভণ্টি, এফালে মা। তো এনেকৈ সকলোবোৰ বহি পূৰা গপচপ মাৰি আছোঁ। জনাবচোন কোনে মাকৰ ঘৰত গ'লে এনেকৈ বহি কিনে মেল মাত। এফালে ভিনীয়েকে খুলখালি আকৌ কিবা দেখাই দি আছে, মোবাইলৰ কিবা কৰি আছে। তো পৰিয়ালৰ লগত এনেকুৱা সময়বোৰ কটাব পালে ভাল লাগে। এফালে দেউতা, এফালে ভাইটি, যোনে য'ত পাৰিছে বহিছে আৰু লেকচাৰ মাৰিছে। আৰু মই তাকে অলপমান ধৰি ৰাখোঁ বুলি ভিডিঅ' কৰি ৰাখিলোঁ। এফালে কাকুৰ প্ৰসাদ খাই আছে। কাকু কল প্ৰসাদ বহি বহি সি তাকে খাই আছে। আমি মামাৰ লগত হামুদি আছোঁ। তো কাকুৱে এনেকৈ মাহীয়েকৰ কান্ধত উঠি আছে। উঠি কিনে তাৰ ফূৰ্তি চাওক। মই গম নোপোৱাকৈ মাহীয়েকে ভিডিঅ'টো কৰি থৈ দিছে। তো মই দেখা পাই ভাবিলোঁ ভিডিঅ'টো এড কৰি দিয়া ভাল, তো মই লগাই দিলোঁ ভিডিঅ'টো। এয়া মাহীয়েকৰ কান্ধত উঠিছে সি। কান্ধত উঠি বিৰাট ভাল পায়, মোৰো কান্ধত উঠি থাকে। তো বেচেৰা কাকুটো ভাগৰি জুগৰি শুই গ'ল। দিনটো খেলিছে মামাক মাহীয়েকৰ লগত আৰু এতিয়া শুই গ'ল। কাষতে শুই আছে পাপা, মানে কাকুৰ দেউতাক শুই আছে কাষতে। কাকু নাযায়। ঐ বাই বাই দিলা নেকি? বাই বাই দিলা তুমি? হা, দিনটো থাকিলোঁ, এতিয়া যাওঁ। এয়া কাকু মামাকক এৰি নিদিয়ে। এইটো চা, এইটো চা, সেইটো নাংগা পুংগা হৈ আছে মামা। এইটো মা দে চাই দিয়ে একবাৰ এনেকৈ দি। এইটো আমাৰ ইফালে মেকআপ আৰ্টিষ্ট, মেকআপ কৰি আছে। তো এতিয়া যাওঁ। ভিডিঅ'টো বেছি দীঘল কৰা নাই, অলপ সৰুকৈ ভিডিঅ'টো বনাইছোঁ। তো আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। মেকআপ আৰ্টিষ্টক দেখাই দিব হা? বাই বাই দি দিয়ে একবাৰ তেনেহ'লে।